চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আৰু আজি মই ঘৰলৈ গৈ আছোঁ সো ভিডিঅ'টো আপোনালোকক দেখাই থাকিম আগলৈ কি কৰোঁ মৰ্নিং এভৰিৱান ফ্ৰম মাই হোম কালি ভিডিঅ' বনোৱা নহ'লে আৰু সো আজি হৈছে নেক্সট ডে আজি মোৰ কেইটামান প্লেনিং আছে মোৰ স্কুলৰ লগৰ দুজনী আছে তাহাঁতক লগ কৰিবলৈ যাম বহুত দিনৰ মূৰত যেহেতুকে ঘৰত আছোঁ সো সেলফ কেয়াৰ অলপ ল'ব লাগিব এতিয়া আমাৰ কামটো হৈছে এল'ভেৰা ছিঙিব লাগিব মিছন এল'ভেৰা সো বলক এল'ভেৰা লৈ আনো অপৰাজিতা ফুলজোপা মন্দিৰত এনেকৈ একদম ওপৰলৈকে বগাই গৈছে হোৱাইট আৰু ব্লু দুইটা কালাৰে আছে আৰু এয়া এল'ভেৰা মায়ে ৰুইছিলে এয়া এল'ভেৰাকে আজি মই হেয়াৰ কেয়াৰৰ বাবে ইউজ কৰিম এল'ভেৰাটো ইউজ কৰা তেনেকুৱা বিশেষ কোনো প্ৰচেছ নাই চাগে মই এল'ভেৰাটো কাটি আনি ভালদৰে ধুই তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিওঁ আৰু সেই পেষ্টটো চুলিৰ গুৰিত ভালদৰে সানি অলপ সময় মাছাজ কৰোঁ আৰু মাছাজ কৰিলে এনেও ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে ভাল তাকে তেনেকৈ ৰাখি অলপ সময়ৰ পিছত ধুই দিওঁ এতিয়া হৈ গ'লোঁ ৰেডি মই মোৰ লগৰ দুজনীক যে লগ কৰিবলৈ যাম বুলি কৈছিলোঁ তাহাঁতক লগ কৰিবলৈ যাম তাহাঁত মোৰ স্কুল ফ্ৰেণ্ড হয় মই ক্লাছ 5ৰ পৰা তাহাঁতৰ লগত একেলগে পঢ়িছোঁ সো তাহাঁতক লগ কৰিবলৈ যাম তাই হৈছে মোৰ স্কুলৰ লগৰ জুলি আৰু এতিয়া আমি গোটেই তিনিটা ট্ৰায়ো হৈ গৈ আছোঁ দুলীয়াজানত থকা হোম টাউন কেফে অনুভৱ ইমান দিনৰ মূৰত লগ পাই কওক আকৌ মোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কোৱা প্লিজ ইগন'ৰ কৰিছে মোক স্কুলত থকা টাইমটোত যে আমি তিনিটা ট্ৰায়ো কিমান ফুৰিলোঁ কিমান একেলগতে পূজা চালোঁ চিৰিয়াছলি বণ্ডিংটো আমাৰ বহুত ভাল আছিল আৰু এয়া একদম গৰম গৰম পিজ্জা আমাৰ আগত হাজিৰ স্কুলৰ দিনবিলাক যে সঁচাকৈ গ'ল্ডেন আছিল আৰু তাৰ ফ্ৰেণ্ডছবোৰ যে সঁচাকৈ বহুত প্ৰিচিয়াছ আৰু মই কথা পাতি পাতি পাহৰি গৈ কাটা চামুচেৰে পিজ্জা খাবলৈ লৈছোঁ চাওকচোন আৰু এই মোৰ ফ্ৰেণ্ড জুলি তাই মানে মই ভিডিঅ' কৰি থাকোঁতে মই কিবা কিবি কৈ আছোঁ কিন্তু তাই ইমানেই লাজ কৰিছে তাই বহুত লাজ কৰে সকলোৱে ভাগ্যশ্ৰী তালুকদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু এই দুজনী মোৰ ফ্ৰেণ্ড এজনী হৈছে জুলি আৰু এই হৈছে গীতিকা আৰু এইটো ট্ৰায়ো আমাৰ স্কুলৰ দিনৰ পৰাই আছে আমিকেইটাই যে লগ পালে কিমান কথা পাতোঁ শেষেই নহয় আৰু ইমানেই হাঁহোঁ মানে বহুত জমনি হয় আমাৰ গ্ৰুপটো আৰু বহুত হাঁহি উঠে এতিয়াও মই কিবা কিবি কৈ মেলি হাঁহি আছোঁ এনেকৈয়ে যেন ভগৱানে সকলোবোৰ ফ্ৰেণ্ডক ভালে ৰাখক তো এতিয়া আহি ঘৰ পাই গ'লোহি মোক গীতিকাই থৈ গ'লহি এতিয়া বাজিল অলমষ্ট 7:30 আৰু তাহাঁতৰ লগত আজি সঁচাকৈ লগ পাই বহুত ভাল লাগিল অবভিয়াছলি স্কুলৰ ফ্ৰেণ্ড লগ পালে মনটো ভাল লাগে সকলোৰে বহুত মেমৰিজ আছে বহুত কথা পাতিলোঁ আমি আগৰ দিনৰ স্কুলৰ কথাবিলাক মনত পেলালোঁ পুৰণা দিনৰ কথাবিলাক সো বহুত ভাল লাগিল আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল নটিফিকেশ্যনটো দবাই দিব যাতে আগলৈ মোৰ ভিডিঅ'বিলাক এনেদৰে পাই থাকে সো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই